প্ৰতিটো উশাহত প্ৰতিটো সপোনত বিচাৰি আপোনাক উশাহৰ ভৰতে জীৱনৰ কোলাহল তেজৰে দোলাতে মোহাৰি নিজকে তেজৰে চিনাকি নিজতে হ'বনে কিয়ে লাগি নিজতে নিজৰ কাহিনী নুপুৰ বাজিছে দুবৰিত ৰুঞ্জুন নুপুৰে উকালেচোন মজিয়াত শুনাচোন অম্বিকা চলিহাৰ সমাজ সেই ধৰ্ণা দিয়া আন্দোলন কৰা সাধাৰণ নাৰী বুলি নাভাবিব গুণ্ডা মোৰ লগতো আছে নুপুৰ বাজিছে দুবৰিত ৰুঞ্জুন নুপুৰে উকালেচোন মজিয়াত শুনাচোন নুপুৰবা তুমি জানানে তুমি নথকাৰ কাৰণে আমাৰ ইমান প্ৰব্লেম হৈছিল কি প্ৰব্লেম হৈছিল আই চুলি বান্ধি দিবই নাজানে পুৰণা ষ্টাইলতে বান্ধি দিয়ে বাপৰে কিহৰ ইমান ফূৰ্তি আই হেনো চুলিকেইটা ষ্টাইলত বান্ধি দিবই নাজানে কালিও ওলাই গৈছিলো আজি নাযাওঁ দে ইয়াতনো অকলে অকলে কি কৰি থাকিবি তই কি জান এতিয়া তই না ক'ব নোৱাৰ মই যদি ৰুদ্ৰমূৰ্তি ধাৰণ কৰাটো বিচৰা নাই তেনেহ'লে মই যি বিচাৰো নুপুৰে ডিভোৰ্চ বিচাৰিছে আৰু এটা কথা আপোনালোকৰ ঘৰৰ কোনো সদস্যই সেয়া আপোনাৰ ল'ৰাই হওক বা পৰিবাৰেই হওক বা স্বয়ং আপুনিয়ে হওক কোনেও যাতে নুপুৰৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা নকৰে তেনেকুৱা কৰিলে কথাটো ভাল নহ'ব কিয় আহিছে অম্বিকা ইমান সময় দেউতাৰ লগত কি কথা পাতি আছে নুপুৰে আকৌ উভতি আহিব মন কৰিছে নেকি মা কিয় আহিছে অম্বিকা চলিহা নোকোৱা কিয় মা নুপুৰৰ কিবা কথা ক'ব আহিছে নেকি মা নোকোৱা কিয় নাই নাই মোৰ নুপুৰে মোক ডিভোৰ্চ দিব নোৱাৰে মই জানো মা এইবোৰ চব তাইৰ অভিমান তাই মই নোহোৱাকে থাকিব নোৱাৰে অ মা তুমি মিছা কৈছা ন মা নুপুৰে ডিভোৰ্চ বিচৰা নাই ন কিয় কিয় তুমি মোৰ লগত এনে কৰিলা ইমান ডাঙৰ শাস্তি কিয় দিলা মোক নুপুৰ চোৱাচোন দেখিবা ভাল লাগিছেনে বহুত ভাল লাগিছে কিন্তু ইমান দামী গিফ্ট মোৰ বাবে কিয় আনিলে আৰে তুমি ৱাইফ কাৰ মোৰহে কি লুকাই আছিল ভাবিছিল যে এইবোৰেৰে মোৰ মন জয় কৰি আমাৰ অনাথ আশ্ৰমৰ মাটি দখল কৰিব গৈছিলো ইমান দিনৰ পৰিকল্পনা কি এইদৰে অথলে যাব নেকি নাই নাই
নভবা কাম এটা অম্বিকাই কৰি গ'ল। ডিভোৰ্চ হ'লে জানো আমাৰ কিবা লাভ হ'ব? সকলোতে আমাৰ লাভ আছে, কেৱল তাক চোৱাৰ দৃষ্টিভংগী সলনি কৰিব লাগিব, তেতিয়াহে দেখিবা। মানে ডিভোৰ্চ মানে বিভূতি মোহন হাজৰিকাৰ ইমান দিনৰ আশাত চেঁচা পানী পৰিল। নুপুৰ আঁতৰি যোৱা মানে অনাথ আশ্ৰমখন হাতৰ পৰা যোৱা। যেতিয়া মানুহে উচ্চতাৰ পৰা একেবাৰে তলত খহি পৰে, দেউতাক চিনিয়ে পোৱা নাই, হাৰিব নোখোজা মানুহ এজন যেতিয়া হাৰিব, তেওঁৰ কি অৱস্থা হ'ব পাৰে? চৰম হতাশাত ভুগিব, আৰু হ'ব BP বাঢ়িব, চুগাৰ বাঢ়িব, হাৰ্টৰ প্ৰব্লেম হ'ব। লাহে লাহে বুঢ়া বিচনাতে থাকিব লাগিব। তেখেতৰ যোগ্য উত্তৰাধিকাৰীটো এতিয়া সৈনিকৰ ওপৰত দেৱদাস হৈ পৰি আছে। গতিকে বিশাল সম্পত্তি, টকা পইচা এইবোৰ কোনে চম্ভালিব? তুমি। মই বুজা নাই, কিয় আপুনি এইবোৰ কৰি আছে? মই কিয় কৰি আছো সেইটো তোমাৰ বাবে দৰকাৰী কথা নহয়। তুমি কি বিচৰা সেইটোহে তোমাৰ বাবে দৰকাৰী কথা। নুপুৰ আৰু অভিমন্যুৰ ডিভোৰ্চ হ'বই, তুমি নিশ্চিন্ত থাকা। কিন্তু আই যে মান্তি নহ'ব? আইক মান্তি কৰাৰ দায়িত্ব মোৰ। অভিমন্যুৰ লগত ডিভোৰ্চ কৰাই নুপুৰক তোমাৰ লগত বিয়া দিয়াৰ দায়িত্ব মোৰ। তোমাৰ কেৱল এটাই দায়িত্ব। কি দায়িত্ব? নুপুৰক সুখত ৰখাৰ দায়িত্ব। নুপুৰ মোৰ বাবে দায়িত্ব নহয়, নুপুৰ মোৰ বাবে জীৱন। যেতিয়াৰ পৰা জনা হৈছো, নুপুৰক আপোন কৰাৰ সপোন দেখিছো। আৰে ইমান ভাল দিন এটাত তুমি কি চিন্তা কৰি আছা? মায়ে কৈছে অভিমন্যু হেনো সঁচাকৈ নুপুৰৰ প্ৰেমত পৰিছে। কথাটো তুমি মোক আগতে কিয় কোৱা নাই? অকলে ৰাজত্ব কৰিম মই। সেয়াও সম্ভৱ, যেতিয়ালৈকে সি প্ৰেমিক হৈ পাগলামিবোৰ কৰি থাকিব। গতিকে এক কথাত ক'বলৈ গ'লে, যদি তুমি ৰাজত্ব কৰিব বিচাৰা, অভিমন্যুৰ অৱস্থাটো পাগল প্ৰেমিক কৰি ৰাখিব লাগিব। তাৰ পাগলামিত আমি ইন্ধন যোগাব লাগিব আৰু সাৱধান হ'ব লাগিব তাৰ অৱস্থাটো যাতে পৰিৱৰ্তন নঘটে। এবাৰটো ফোন ৰিচিভ কৰা নুপুৰ, তুমি মোক ডিভোৰ্চ নোৱাৰা। অভিমন্যুৰ কি ক'বলগীয়া আছে শেষবাৰৰ বাবে তাক ক'বলৈ দে। আৰু তোৰো যদি কিবা ক'বলগীয়া আছে তেনেহ'লে কৈ পেলা, নহ'লে তোৰ ফোনটো এনেদৰে সদায় বাজিয়েই থাকিব। কিন্তু আই, মোৰ অকণো মন নাই কথা পাতিবলৈ। তাৰ মানে সি তোক ফোন কৰি থাকিব আৰু তই অশান্তি পাই থাকিবি। মাক হিচাপে মইতো মানৱীয় মূল্যবোধ শিকাব নোৱাৰিলো। দেউতাই এটা শিক্ষাই দিছে, টকাই সকলো। আজি দেখোন মোৰ লগত সকলো আছে, তথাপিও মই কিয় সুখী হ'ব পৰা নাই? কাৰণ তোৰ দেউতাৰ শিক্ষা ভুল আছিল।
মানুহক পইচা লাগে, কিন্তু পইচাই সকলো নহয়। কেৱল দেউতাৰৰে কিয়, মোৰ শিক্ষাটো ভুল আছিল। মাক হিচাপে মইতো মানৱীয় মূল্যবোধ শিকাব নোৱাৰিম। কিয় মোৰ লগত এনেকুৱা হ'ল? কাৰ কি অন্যায় কৰিছিলো মই? মোৰ লগত যে ইমান ডাঙৰ অন্যায় হৈছে। বা আজি ইমান শ্বপিং কৰি আহিলে যে? তোৰ সদায় মোৰ প্ৰতি অভিযোগ আছে নহয়, মই তোৰ কাৰণে একো নানো বুলি। ভাল লাগিছে, থেংক ইউ। দেখিছ, মই তোৰ চইচ জানো। গাৰ্গী, মই তোক সময় নিদিওঁ বুলি। ব'ল আজি আমি দেও এঠাইৰ পৰা আহোঁগৈ। কলৈ যাবানো? অনাথ আশ্ৰমলৈ। সেইবোৰ কিবা ফুৰিবলৈ যোৱা ঠাই নেকি? তই যে মোক সুধি থাক মই তালৈ কিয় এনেকৈ গৈ থাকো, তই এবাৰ মোৰ লগত বলচোন, তেতিয়া তই নিজেই গম পাবি। যা। আজি দুইজনী ভনীয়েক লগ হ'ব। নহ'ল কি হ'ল, তহঁত দুইজনীয়ে মোৰ ছোৱালী, দুইজনীয়ে মোৰ মৰমৰ। আজি নুপুৰৰ এই অৱস্থাৰ বাবে ময়েই দায়ী। তেনেকৈ কিয় কৈছ জিয়া? মোক ক্ষমা কৰি দিয়ক আই। নুপুৰৰ এই দুখৰ বাবে ময়েই দায়ী। তোৰ একো ভুল নাই অ' জিয়া। নিজকে দোষী সজাই দুখ কৰি নাথাকিবি। মই আপোনাৰ আগত হাতযোৰ কৰিছোঁ দেউতা, জেদ এৰি দিয়ক। আপুনি নকলেও মই জানো আপুনি অনাথ আশ্ৰমৰ মাটিখিনি একমাত্ৰ জেদৰ বাবেই এৰিব বিচৰা নাই। এতিয়া কি কৰিম বুলি ভাবিছে? মানে নুপুৰ আৰু অভিমন্যুদাৰ সম্পৰ্ক এনেকৈ শেষ হৈ যাবলৈ দিব নে কিবা ব্যৱস্থা কৰিব? কোনো কথা নাই, মই আছো নহয়, মই চম্ভালিম তোমাৰ এই সকলোবোৰ। নুপুৰ বাজিছে দুবৰি